এভৰিৱান, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৱে যিহেতু পিকনিক খায়ে আছে, আমি আজি হঠাতে এটা প্লেন কৰিলোঁ। ঘৰৰ গোটেইখিনি গোট খাই আছিলোঁ ঘৰতে, মাহঁতৰ ঘৰত। বাইদেউহঁতো আহিছিলে, সেইটো কাৰণে ভাবিলোঁ অকণমানকৈ আমি পাৰ্টিয়ে কৰি দিওঁ বোলো আজি। সেই তেনেকৈ ভাবোঁতেই দাদা আনিলে হাঁহ, লগে ভাগে এসাঁজ খাওঁ বুলি সকলোৱে বনালোঁ আৰু। সেই বাইদেৱে বনাই আছে, মই পিছে আজি ৰান্ধনি নহয় দেই, মই আজি চাইহে আছোঁ। মুঠতে লোকে বনাই দিয়ে আজি খাম, যোনে যি বনায় তাকে খাম। সেয়ে আৰম্ভ কৰি বাইদেৱে হাঁহ বনাই আছে। হাঁহ মাংস বনাবনো কি, চবেই জানেই আজিকালি, নজনা মানুহ নায়েই, বেছি ভালকৈ জনা মানুহে বেছি। আমাৰ এইবোৰ অলপ আমাৰ কাৰিকৰ আজি বেলেগ। কাৰিকৰ এনেকুৱা ধুনীয়া হাঁহ মাংস বনাইছে নহয়, কি ক'ব আৰু। খালে নিশ্চয়, খাই পোৱা হ'লে নিশ্চয় গম পালেহেঁতেন। এতিয়াতো আপোনালোকে খাব নোৱাৰে, চাবহে পাৰিব। সেই চাই এনজয় কৰক আৰু কেনেকুৱা লাগিছে। আমি পিছে আজি তেনেকৈ বৰ ধুনীয়াকৈ নতুন বৰ্ষটো আদৰণি জনালোঁ। গোটেইখিনিয়ে মিলিজুলি আজি দিনটো গ'ল আৰু। তাকে সকলোৱে মংগল হওক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে দিনবোৰ ভাল হওক। আৰু যি যোৱা বছৰটোত আমি কৰি আহিছিলোঁ, যিবোৰ মানে নকৰিবলগীয়া কাম, সেইখিনি যেন অহা বছৰত আমি এই নতুন বছৰটোত আমি আকৌ যেন সেইখিনি পুনৰাবৃত্তি নহয়, তাৰ কাৰণে চেষ্টা কৰিব লাগিব, সংকল্প ল'ব লাগিব। আৰু পৰিৱৰ্তনেই মানুহৰ জীৱন নহয় জানো, সেইটো কাৰণে সদায় পৰিৱৰ্তনবোৰ সদায় ভাল হ'ব লাগে। সেই ভাল পৰিৱৰ্তনবোৰৰ লগত খাপ খুৱাই চলিব পাৰিলে চব ভাল। আৰু সেইকাৰণে আজি নতুন বছৰটো আনন্দৰে আদৰণি জনাইছোঁ আৰু নিজকে নিজে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে কৰি অহা ভুলবোৰ আৰু দুনাই নকৰোঁ। হাঁহ মাংসটো মজা লাগিছে খাই পেলাই। কেনেকুৱা লাগিছে? হাঁহ মাংস ভাল হৈছে? আৰু বিন্দু আজি একজনে আমি এইদৰে পালন কৰিছোঁ দেই। ৰলা ভাজিটো মজা লাগিছে। দিয়া কেনেকুৱা পাইছা? আমাৰ আৰু দুজনীমান আছে, এইজনী আমাৰ হিয়া।